গাইজ কি খবৰ সকলোৰে আশা ৰাখিছোঁ ভালে আৰু আমিও ভালে কুশলে আছোঁ আৰু মোৰ ভিলেজ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাই কাৰণ নিজৰ কিছুমান অসুবিধা থাকে যে সেইকাৰণে দিব পৰা নাই আৰু মোৰো আপোনালোকক লগ নাপালে মনটো খুব বেয়া লাগে। সেয়েহে আজি আপোনালোকক লগ পাবলৈ এটি সৰুকৈ ৰেচিপি আগবঢ়ালোঁ। অতি সহজতে বনাব পৰা। কেতিয়াবা ঘৰলৈ আলহী আহে আৰু একো নাথাকে আমাৰ ঘৰত, কেতিয়াবা খুব কম জগালেৰে বনাব পৰা এটি সহজ ৰেচিপি আপোনালোকক আগবঢ়ালোঁ আৰু বহুত টেষ্টি হয়। মই নিজে বনাই খাই চালোঁ আৰু ল'ৰা ছোৱালীয়েও বহুত ভাল পালে আৰু আপোনালোকেও নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। বহুত টেষ্টি হয় আৰু ভিডিঅ'টো ভাল পালে এটা লাইক দিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলৰ নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া সৰ্বপ্ৰথমে ভিডিঅ'বোৰ উপভোগ কৰিবলৈ পাব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ অসম গৌৰৱ, অসমৰ কন্যা লাভলীনা বৰগোহাঁইলৈ অশেষ ধন্যবাদ। অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তেওঁৰ এই অলিম্পিকৰ পদকৰ বাবে আমাৰ নতুন প্ৰজন্মবিলাকে বহুত অনুপ্ৰাণিত পাব আৰু নতুন লাভলীনা ওলাব। আশা কৰোঁ তেওঁ আৰু বহুত দূৰ আগুৱাই যাওক, সোণৰ পদক অৰ্জন কৰক অহা অলিম্পিকত। তেওঁলৈ অশেষ ধন্যবাদ থাকিল। তেন্তে ভিডিঅ'টো চাওঁ আহক। প্ৰথমতে মই আইনাৰ বাতিৰে দুবাতি ইয়াতে বেচন দি দিছোঁ, এবাতি দিছোঁ আৰু এই দুবাতি বেচন দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ, হালধি আৰু জিৰাৰ গুড়ি দি দিছোঁ। এতিয়া এইখিনি পানীৰে ভালদৰে গুলি ল'ম। আৰু মই গুলি লোৱাত তেনেকুৱা হৈছে, এইখিনি এতিয়া এটা বাতিত ভৰাই ল'ম মই। আৰু এয়া মোৰ ভৰাই লোৱা হৈ গ'ল। টিফিন বাতি এটাত ভৰাই ল'লোঁ মই। এনেকৈ টেপটেপাই দিব। কুকাৰ এটাত একাপমান পানী লৈ লৈছোঁ। ইয়াতে এতিয়া এইটো দি দিম আৰু এইটো এটা চিটি মাৰি দিম। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পাছত এনেকুৱা হৈছে। এতিয়া মই উলিয়াই ল'ম আৰু পিচ কৰি কাটি ল'ম। আৰু এয়া আমাৰ কাটি লোৱা হৈ গ'ল। এতিয়া আমি তেলত ফ্ৰাই কৰিম। আৰু ইয়াতে লৈছোঁ দুটা কেপচিকাম আৰু এটা পিঁয়াজ, কেইটামান কেঁচা জলকীয়া, কেইফুটামান নহৰু আৰু দুখিলা তেজপাত, অকণমানি আদা। তেল গৰম হৈ গ'ল, মই কেইপিচ দি দিছোঁ ইয়াতে এপিচকৈ। আৰু এইখিনি মই ফ্ৰাই কৰি ল'লোঁ। বেছি ফ্ৰাই কৰা নাই, হাফ ফ্ৰাই কৰি লৈছোঁ। তেলতে মই কেপচিকামখিনি দি দিম আৰু পিঁয়াজ আৰু কেপচিকামখিনি মই ইয়াতে ভাজি ল'ম। এইখিনিও মোৰ ভজা হৈ গৈছে। এইখিনিও মই আধা ভজা কৰিছোঁ আৰু ইয়াতে মই কেইটামান গোটা জিৰা দি দিছোঁ। গোটা জিৰা কেইটা ফুটি লোৱাত মই ইয়াতে দুখিলা তেজপাত দি দিম। এইখিনি মই আলু বইল কৰি লৈছিলোঁ আৰু এইখিনিও মই ইয়াতে দি দিছোঁ। আৰু ইয়াতে এতিয়া হালধি দিছোঁ আৰু ইয়াতে এতিয়া গৰম মছলা দি দিছোঁ। আৰু 1 চামুচ জিৰাৰ গুড়ি দিছোঁ। আৰু ইয়া মিট মছলা দিছোঁ। আধা চামুচ হ'ব। আৰু নিমখটোও মই ইয়াতে দি দিছোঁ। মছলা বহুত বেছি দিয়া নাই, প্ৰায় আধা চামুচ দিছোঁ। আৰু এতিয়া খুন্দি ৰখা আদা, নহৰু, জলকীয়াখিনি দি দিছোঁ। এইখিনি এতিয়া কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিব লাগিব।
আৰু এইখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে পানী দি দিম। পানীটো আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব। আৰু মই এইখিনি পানী দিলোঁ। এতিয়া মই কেপচিকাম আৰু পিঁয়াজখিনি ইয়াতে দি দিছোঁ। আৰু লগতে এইখিনিও মই দি দিছোঁ, বেচনৰ পনীৰখিনি। আৰু এইকেইটা মোৰ কঁঠাল গুটি আছিলে, এইকেইটাও দি দিছোঁ। এতিয়া উতলিবলৈ দিছোঁ আৰু উতলিলে হৈ যাব। আৰু চাওক, এইখিনি কাৰী ৰেডি হৈ গ'ল। এতিয়া দুপৰীয়াৰ ভাতৰ জুতি লৈ লওঁ। আকৌ পাছত লগ পাই আছোঁ। আপোনালোকৰ ভাত ৰান্ধিবলৈ গ'লে কিবা খাবৰ মন যায়নে? আৰু মই হ'লে কিবা নহয় কিবা খাই থাকিবৰ মন যায় আৰু কিবা খায়ে থাকোঁ। মুখত কিবা এটা থাকিলে ভাল লাগে আৰু। আজি খাম মই কঁঠাল গুটি। একেবাৰে সৰু সৰু আছিলে কঁঠাল গুটিকেইটা। এইকেইটা চেলাব বহুত অসুবিধা হয়, সেইকাৰণে মই এইকেইটা উহাই ৰাখিছিলোঁ। আৰু এতিয়া মাজে মাজে এটা এটাকৈ খাই আছোঁ। কোনে কোনে ভাল পায় বাৰু কঁঠাল গুটি? মই হ'লে বৰ ভাল পাওঁ।